2017 চনৰ 1 আগষ্ট তাৰিখত আমাৰ প্ৰয়াত সভাপতি সৈয়দ লাফিকুল ইছলামক হত্যা কৰা হৈছিল আৰু আজি তাৰ 4টা বছৰ সম্পূৰ্ণ হ'ল। গতিকে কোকৰাঝাৰ মাজমজিয়াত এজন বলিষ্ঠ কণ্ঠ প্ৰতিবাদী কণ্ঠক দিনৰ পোহৰত প্ৰতিবাদী কণ্ঠক বাৰজাই গুলিৰে থকা হৰকা কৰা হ'ল আৰু আজি 4টা বছৰ সম্পূৰ্ণ হ'ল। গতিকে আমি ABMSU প্লাছ ইহঁতৰ ঘৰৰ পৰিয়াল আজিলৈকে ন্যায় নাপালোঁ। গতিকে আমাক জাষ্টিছ লাগে। আপোনালোকে সকলোৱে জানে 4 বছৰ অতিক্ৰম কৰাৰ পিছত সেই সময়ত 2017 চনৰ 2 আগষ্ট তাৰিখত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সেই সময়ৰ DGP মুকেশ সাহা ডাঙৰীয়াই কৈছিলে যে ইয়াত ৰৌ বৰালি যিয়ে নাথাকক কিয় হত্যাকাৰীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব আৰু সেই হেতুকে 24 ঘণ্টাৰ ভিতৰত SIT কমিটি বনাই দিয়া হ'ল। SIT তদন্ত হ'ল। SIT তদন্ত হোৱাৰ পিছত পৰ্যায়ক্ৰমে সেইটো তদন্ত CBI লৈ হস্তান্তৰ কৰা হ'ল আৰু আজিলৈকে সেই CBI তদন্ত ৰাজহুৱা নহ'লে আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ABMSUৰ লগত ত্ৰিপাক্ষিক বৈঠকত ABMSUক মাতি লৈ পেলাই গুৱাহাটীত তেতিয়া ক'লে যে আপোনালোকৰ যিটো কেছ ইতিমধ্যে আমি CBI অৰ্পণ কৰিছোঁ আৰু আজি 4টা বছৰ সম্পূৰ্ণ হ'ল। কিন্তু আজি আজি মুহূৰ্তলৈকে 4টা বছৰ অন্তত হোৱাৰ পাছত আমি জাষ্টিছ নাপালোঁ। গতিকে আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰু জিলা সমিতিৰ উদ্যোগত বান্দকুৰি হাছৰাবাৰী আঞ্চলিকৰ উদ্যোগত আমি আজি মানৱ শৃংখল কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ক'ব বিচাৰিছোঁ আমাক অতি সোনকালে আমাক ন্যায় লাগে আৰু অন্যথাই ইয়াৰ লাফিকুলৰ হত্যাকাণ্ড আমাক ন্যায় দিব নোৱাৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। অন্যথাই ইয়াৰ কোনো অপ্ৰীতিকৰ ঘটনা সৃষ্টি হ'লে ইয়াত জগৰীয়া হ'ব BTC প্ৰশাসন বা অসম চৰকাৰ। হয়, নিশ্চিতভাৱে BTC নিৰ্বাচনৰ আগে আগমুহূৰ্তত বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা সেই সময়ৰ বিত্তমন্ত্ৰী আছিলে। তেখেতে প্ৰত্যেকখন সভা সমিতিত কৈছিলে যে এইবাৰ যদি BTCত অন্তত আমাৰ চৰকাৰ আহে, ৰাজ্যত যদি আমাৰ চৰকাৰ আহে অতি সোনকালে 2 মাহৰ ভিতৰত আমি লাফিকুলৰ হত্যাকাণ্ডৰ তদন্ত আমি ৰাজহুৱা কৰিম আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিম। আজিলৈকে সব ফেটকাৰ ফিনত কোনো প্ৰতিক্ৰিয়া বা আজিলৈকে হত্যাকাৰী কোনো চিনাক্ত নহ'ল, না CBI তদন্ত না হত্যাকাৰীক চিনাক্ত।